फ्रेंड्स वेलकम टू डिजिटल एडवाइस यूट्यूब चैनल। आज आमी एटू भिडिओर जरियते आपनालोकर लगत आलोचना करिब बिचारिछु जे फेस एप नाমৰ এটা এপ্লিকেশনৰ বিষয়ে। এই ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এতিয়ালৈকে আমাৰ ডিজিটেল এডভাইস নামৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ভিডিওৰ তলত ৰঙা সাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে আমাৰ ডিজিটেল এডভাইস নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। বেল আইকনটো টিপি দিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিও আপলোড কৰিম তেতিয়া আপোনালোকে পাব সকলোতকৈ আগত। তো আহক পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। तो फ्रेंड्स আজি এসপ্তাহৰ পৰা ফেসবুকত বা বিভিন্ন সোশ্যাল মিডিয়াত এটা এপ্লিকেশনৰ জৰিয়তে বহুত ফটো আপলোড কৰা হৈছে। এই এপ্লিকেশনটোৰ নাম হৈছে ফেস এপ নামৰ এপ্লিকেশন। এই এপ্লিকেশনটোত আপোনালোকৰ ডেকা বয়সৰ ফটোবিলাক বুঢ়া বয়সত আপুনি কেনেকৈ হ'ব বা আপোনাৰ 60 বছৰ যেতিয়া হ'ব আপুনি কেনেকৈ হ'ব এই বস্তুবিলাক কনভাৰ্ট কৰি ফটোটো আপোনাক দেখুৱাই দিয়ে। কিন্তু এই যেটো ফেস এপ নামৰ এপ্লিকেশন, এই এপ্লিকেশনটো কিমান সত্য বা কিমান নিৰ্ভৰযোগ্য বস্তু হয়, এই বস্তুটো আসলতে সঁচানে? কিন্তু সঁচা। আসলতে এছিয়া দেশৰ এটা হেকাৰে এই এপ্লিকেশনটো লঞ্চ কৰিছে বা এপ্লিকেশনটো নিৰ্মাণ কৰিছে। তো ফ্ৰেন্ডস আমি সকলোৱে এই ফেস এপ নামৰ এপ্লিকেশনটো ব্যৱহাৰ কৰি আছো। ব্যৱহাৰ কৰি আমি আসলতে এই ফেস এপ নামৰ যেটো এপ্লিকেশন হয় এটো এটা ভয়ংকৰ এপ্লিকেশন। এই যেটো ফেস এপ নামৰ এপ্লিকেশনত যেতিয়া আমি আমাৰ ফটোবিলাক এডিটিং কৰো তেতিয়া আমাৰ গ্যালাৰীৰ যিবিলাক ফটো আছে সকলো ফটোখিনি এই ফেস এপলৈ যায় আৰু এই ফেস এপ নিৰ্মাণকাৰীৰ যেটো সফটওয়্যাৰ হয় এই সফটওয়্যাৰত আমাৰ এই ফটোবিলাক আপডেট হৈ যায় অটোমেটিকলি। এই যেটো ফেস এপ নামৰ এপ্লিকেশন আছে এই এপ্লিকেশনটো পাই যায়। তো ফ্রেন্ডস আমার মোবাইলত থকা বিভিন্ন বস্তু আমি সঞ্চয় কৰি ৰাখিছো, এই বস্তুবিলাক এই হেকাৰে পাই যাব বা এই ফেস এপ নামৰ এপ্লিকেশনটো পাই যাব। পাই যোৱাৰ পিছত আমি বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰো। আমাৰ মোবাইলত থকা বহুতো ডেটা আছে বা বহুতো ডেটা আমি ইউজ কৰি আছো। বহুতো বস্তু আমাৰ যেনেকৈ আপোনালোকৰ পান কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, আপোনালোকৰ বেংকৰ একাউণ্ট বা বহুতো বস্তু আছে আমি সঞ্চয় কৰি ৰাখিছো আমাৰ মোবাইলত। এই সকলো বস্তুখিনি এই হেকাৰটো পাই যাব। তার পাছত আমার বহুত অসুবিধা হব, আমি বহুত অসুবিধার সম্মুখীন হম, বহুত অসুবিধা আমি পাম। তো ফ্রেন্ডস আপোনালোকক মই অনুৰোধ কৰিছো যে আপোনালোকে এই ফেস এপ নামৰ এপ্লিকেশনটো যদি ইনস্টল কৰিছে বা চলাই আছে তে আজিৰ পৰাই আপোনালোকে এই ফেস এপ নামৰ এপ্লিকেশনটো আনইনস্টল কৰক আৰু এনেকুৱা আপোনালোকৰ মোবাইলত এই ফেস এপ নামৰ এপ্লিকেশনটো আপোনালোকে নচলাওক। যদি চলাইছে তেন্তে আপুনি ফচিব পাৰে, আপুনি বহুত প্ৰবলেমত পৰিব পাৰে। আজি আপোনালোকে চাওক এই ফেস এপ নামৰ এপ্লিকেশনটো কি কৰিব পাৰে। বহুত এটা ডাঙৰ বস্তু কৰিব পাৰে, বহুত এটা ইনডাইৰেক্টলি কাম কৰিব পাৰে যেটো নেকি আমাৰ বুঢ়া বয়সত আমি কেনেকৈ হ'ম এই বস্তুবিলাক দেখুৱাই দিয়ে। তো আমি দেমেলিয়াকৈ বস্তুবিলাক চলাই আছো, আমি দেমেলিয়াকৈ আমাৰ এই ফেস এপ নামৰ এপ্লিকেশনটো আমি ডাউনলোড কৰিছো আৰু ফটোবিলাক গ্যালাৰীৰ পৰা ইয়াত দিছো। দি প্লাই আমি বুঢ়া বয়সত বা 60 বছৰৰ বয়সত আমি কেনেকৈ হ'ম এই বস্তুবিলাক আমি চাইছো। তো ফ্রেন্ডস এই বস্তুবিলাক আসলতে আমি কৰিছো কাৰণে আমাৰ একো লাভ হোৱা নাই, কিন্তু আমি মোটামুটি আমাৰ লস হ'বই, আমি প্ৰবলেমত পৰিম। তো ফ্রেন্ডস যদি আপোনালোকে আমাৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেনে লাইক এটা কৰি দিব আৰু যদি আপোনাৰ বন্ধু বান্ধৱী আপোনাৰ ফ্ৰেন্ডছে যদি এই ফেস এপ নামৰ এপ্লিকেশনটো চলাই আছে তে তেখেতসকললৈ এই ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিব যাতে এই ভিডিওটো চাই সকলোৱে এই ফেস এপ নামৰ এপ্লিকেশনটো আজিৰ পৰাই আৰু নচলায় আৰু যাতে এই এপ্লিকেশনটো আনইনস্টল কৰি দিয়ে। আৰু যদি আপোনালোকে ভাবে এই ভিডিওটো আপোনালোকৰ কাৰণে বা মই এই ভিডিওটো ফেক বনাইছো তেন্তে এই ভিডিওত মই এটা ভিজুৱেল দেখাম, DY365 ৰ এটা ভিজুৱেল মই দেখাম, আপোনালোকে এই ভিজুৱেলটো চাই আপোনালোকে গম পাব পাৰে। তো ফ্রেন্ডস আজিলৈ ইমানেই, ধন্যবাদ আৰু বেলেগ এটা ভিডিওত আপোনালোকৰ ওচৰত আহিম আৰু আপোনালোকৰ লগত মিলিত হ'ম। বৃদ্ধ অৱস্থাত কেনে দেখা যাব আপোনাক? কেনে হ'ব আপোনাৰ চেহেৰা? 20 বছৰ বয়সতে আপুনি চাব পাৰিব 60 বছৰ বয়সত আপোনাক কেনে দেখা যাব। ডেকাকালতে আপোনাক বৃদ্ধ অৱস্থাৰ ৰূপ দেখুৱাই দিব পৰা এটা মোবাইল এপ্লিকেশ্যন, শেহতীয়াকৈ ব্যাপক জনপ্ৰিয় হোৱা ফেস এপ নামৰ এই এপ্লিকেশ্যনটোৱে ভৱিষ্যত দৰ্শন কৰাব পাৰে আপোনাক। সেয়েহে এই এপ অধিক বিপদজনক বুলি প্ৰযুক্তিবিদ মহলে উল্লেখ কৰিছে। এবাৰ এজন ব্যক্তিয়ে ফেস এপৰ জৰিয়তে ফটো আপলোড কৰাৰ পিছত এই এপটোৱে নিৰ্দিষ্ট লোকজনৰ গ্যালাৰীৰ পৰা নিজাকৈ ফটো সংগ্ৰহ কৰিব পাৰে। আনকি ফেস এপে নিৰ্দিষ্ট উপভোক্তাৰ মোবাইল ফোনত থকা অন্যান্য তথ্য যেনে নম্বৰ তালিকা হাত কৰিব পাৰে।
ৰাছিয়াৰ ফেচ এপৰ অপকাৰিতাৰ বিষয়ে ইতিমধ্যে সজাগ হৈছে মাৰ্কিন চোৰাংচোৱা সংস্থা। ফেচ এপৰ জৰিয়তে ৰাছিয়াই গোপন তথ্য সংগ্ৰহ কৰা বুলি হোৱাইট হাউচক জনোৱা হৈছে। উল্লেখ্য, ফেচ এপৰ ব্যৱহাৰৰ ফলত আধাৰ কাৰ্ডৰ দৰে নথিৰ গোপনীয়তা ভংগ কৰাটো তেনেই সহজ হৈ পৰিব পাৰে। সেয়েহে ফেচ এপ ব্যৱহাৰ কৰাৰ পূৰ্বে আপুনি নিশ্চয়কৈ সাৱধান হওক।